পোনপ্ৰথমে মোৰ ভিডিঅ'লৈ স্বাগতম। আজি সানডে কাৰণে ঘৰতে আছোঁ। আজি সানডে ইজ ফানডে বুলি কয়। এজন ঘৰৰ ওচৰৰ ল'ৰা এজনে কৈ থাকে যে মোক ভিডিঅ'ত ল'ব মই গতিকে মোৰ ভিডিঅ'বিলাক একচুৱেলি গাড়ীৰ ওপৰত হয়, তো ভিডিঅ'টোত ল'ব নোৱাৰোঁ তাক, কিন্তু এটা তথাপি মই এটা কণ্টেণ্ট এটা উলিয়াইছোঁ। তাৰ কাৰণে অলপ দিওঁ তেওঁকো অলপ ভিডিঅ' কৰিব দিলে তেওঁ ভাল পাব, মোৰ পাচনি কিছুমান কৰি দিব। তো আহক আজি নতুন অতিথিটোৰ লগত লগ কৰোঁ। নমস্কাৰ, মোৰ নাম গৰে। মোক যেতিয়া কোনোবা ভিডিঅ'ত ল খুৱাম লোকেল চৰে। বঢ়িয়া লোকেল চৰে মোক খুৱাবি নে নাই? মইতো লৈছোঁ ভিডিঅ'ত। হ'ব খুৱাম। খুৱাবি? আছে নে লোকেল পোহা? আছে। মই আজি লোকেল চৰে খাব পাম দেই। সি কয় লোকেল চৰে চবকে খুৱাব। যিটো আপুনি যদি ভিডিঅ'ত লয় আপোনাকো খুৱাব বুলি কৈছে, তো ভিডিঅ'ত কেতিয়াবা ল'ব আৰু লোকেল চৰে আনি দিব ঘৰৰ পৰা। তো আজি মই প্ৰশ্ন কৰিম, সেই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিবা নোৱাৰা? উত্তৰ দিব পাৰিব। প্ৰথম কুৱেশ্যনটো তোমাক মই কৰিলোঁ, তুমি স্কুলত পঢ়ি আছা নে নাই? আছোঁ পঢ়ি। কিমান পঢ়া? 7ত পঢ়া। পঢ়াত কেনেকুৱা? বেয়া। নিজে কৰিম বুলি কৰিছা না বেয়া না এনেই বেয়া? এনেই বেয়া। এনে ডাঙৰ হ'লে কি কৰিম বুলি ভাবিছা? যে ডাঙৰ হৈ যেনে পঢ়া বাদ দিয়াৰ পিছততো কিবাটো কাম কৰিব লাগিব। তো ডাঙৰ হ'লে কি ভাবিছা? কিবা সপোন? গাড়ী চলাম বুলি। গাড়ী চলাম বুলি ভাবিছা? গাড়ী কিয় আছে? গাড়ীটো মানে বহুত আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, উকিল আছে, এইবিলাক চিলেক্ট নকৰি কেনে গাড়ী চলাম বুলি কিয় কৈছা? কাৰণ কি? গাড়ীৰ ড্ৰাইভাৰত কি আছে? গাড়ী ড্ৰাইভাৰত পঢ়া নালাগে যে, সেইকাৰণে। আচল তাতেই কথা, তাৰমানে পঢ়িব নোৱাৰা তাৰ কাৰণে গাড়ী চলাব। কি গাড়ীৰ ড্ৰাইভাৰত পঢ়িব নালাগে বুলি কোনে কৈছে? শুনছোঁ। মানে পঢ়িব নাজানা ড্ৰাইভাৰবিলাকে গাড়ী চলোৱা দেখা পাইছা, সেইকাৰণে কৈছা। ড্ৰাইভাৰবিলাকে যে পঢ়িব নোৱাৰে তাৰ কাৰণে সিহঁতৰ যি প্ৰব্লেম হয়, সিহঁতৰ প্ৰব্লেমখিনি কেতিয়াবা সুধি চাইছা নেকি? নাই চাৱা। কিয় চাৱা নাই? কিবা মানে ধৰ আমাৰ যেনে কেইটামান আছে পঢ়া ড্ৰাইভাৰ আছে, কেইটামান নপঢ়া ড্ৰাইভাৰ আছে। তো পঢ়া ড্ৰাইভাৰ কেইটাৰ ডিমাণ্ড বেছি না নপঢ়া ড্ৰাইভাৰ কেইটাৰ ডিমাণ্ড বেছি? তুমি মোক কোৱাচোন। পঢ়া কেইটাৰে। কিয়া? পঢ়িব পাৰে যি নহয়, যদি ধৰিলেও গাড়ীখন লৈ দিছি, পুলিচে যদি কেতিয়াবা ধৰি কেনে কয় যে গাড়ী RC-খন লৈ আহ, RC কোনখন, ফিটনেছ কোনখন, এইবিলাক গম পাবি নেকি? তেতিয়াহ'লে নপঢ়াকৈ কেনেকৈ ড্ৰাইভাৰ হ'লি? আৰে আগত জেকেটা হৈছি, সিহঁতে সেনেকৈ এডজাষ্ট কৰি আছে আৰু পষ্টে আছে, আৰু সিহঁতৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়ে এখনে ড্ৰাইভাৰ নবনাই, সিহঁতে ডাক্তৰ ইঞ্জিনিয়াৰ বনোৱাৰ মাথা মাৰি আছে। তই কিন্তু সিহঁতক ফ'ল' কৰি আছে এতিয়াও। তই ধৰ নপঢ়াকৈ ড্ৰাইভাৰ হ'লি, নপঢ়াকৈ ড্ৰাইভাৰ হোৱাৰ পিছত যেতিয়া জালুকবাৰীত গেলি, জালুকবাৰীৰ পৰাতো এতিয়াতো যাই পোৱা নাই জালুকবাৰী। জালুকবাৰীৰ পৰা এই চাইডে মঙলদৈ, এই চাইডে নগাঁও, এনেকৈতো লিখা আছে পইণ্টত, ওপৰত ডাঙৰকৈ বৰ্ড আছে। সেই বৰ্ডখনতো ইংলিছত লিখা থাকে, অসমীয়াত থাকে নেকি? ইংলিছতে থাকে বেছি। যদি তইতো ইংলিছ পঢ়িব নাজানা, 7ত পঢ়াটো নাজানাই, পঢ়াটো কাঁচা বুলি ক'লিয়ে অলপ আগতে, সেই বৰ্ডখনত কেনেকৈ চাবি? এত বেছি হয় মই ভাবাই নাছিলোঁ। কিয় ভাবা নাই? তাৰমানে কি নপঢ়াকৈ মানে পঢ়িব নোৱাৰোঁ কাৰণে ড্ৰাইভাৰ হ'ম, সেইটো ভাবছা? হয়। নপঢ়িলি ড্ৰাইভাৰ হ'লে আৰু এটা প্ৰব্লেম হ'ব। কেনেকুৱা প্ৰব্লেম হ'ব জানা? যেতিয়া গাড়ী এখন লোড কৰি দিব, মাল এটা লোড কৰি দিলে তাতে চালানখনত লিখাই থাকে বেলেগ বেলেগ মাল থাকে, চালানখন গোটেই লিখাই থাকে। ধৰ চিপছ লোড কৰিলে চিপছ আছে, আৰু ইয়াতে ধৰ চাবোন লোড কৰিলে চাবোন আছে, কিবা কিবি লোড কৰা গাড়ীবিলাকতো বহুত বেলেগ বেলেগ থাকে মাল। যদি সেইখিনি চালানখন চাবাই নাজান, তো কি ড্ৰাইভাৰ হ'লেই পঢ়িব লাগে না নালাগে? সিহঁতকো লাগে। আৰু অকল যে ড্ৰাইভাৰ হ'লেই পঢ়িব লাগেতো নহয়, যদি ভালকৈ পঢ়া লেখা কৰা নহয়, ড্ৰাইভাৰ বুলি নহয়, যিকোনো কামতে আগবাঢ়ি যাব পাৰিবি, সমাজে তোক একচেপ্ট কৰিব। পঢ়া লেখা নহয় ড্ৰাইভাৰবিলাকৰ ডিমাণ্ড নাই, সিহঁতে সেনেকৈ চলি আছে। তো এতিয়া আজিৰ পৰাই মোক এটা কথা কওঁ, ভালকৈ পঢ়িবি, ভালকৈ পঢ়ি ড্ৰাইভাৰ হ'বি না নপঢ়াকৈ ড্ৰাইভাৰ হ'বি? মোক এটা কওঁ। ভালকৈ পঢ়ি কিনে ড্ৰাইভাৰ হ'ম। সঁচাই পঢ়বি না? সঁচাই। যিকোনো ড্ৰাইভাৰ নহয়, যিকোনো কাম কৰিলে পঢ়া লেখা লাগে। যেতিয়া মিস্ত্ৰী, তহঁতৰ ফাদাৰে কি কাম কৰে? কাঠমিস্ত্ৰী কাঠত জখটো লওঁতেও পঢ়া লেখা লাগে, কিন্তু সিহঁতৰ মানে অভ্যাস হৈ গৈছে। পঢ়া লেখা হ'লে সোনকালে শিকিব পাৰিবি, যিকোনো কাম সোনকালে কৰিব পাৰিবি, বুজি পাইছা? এতিয়া আজিৰ পৰাই ড্ৰাইভাৰ হ'বি নে কিবা ডক্টৰ ইঞ্জিনিয়াৰ হ'বি বুলি ভাবছা? ড্ৰাইভাৰে হ'বি? ড্ৰাইভাৰ হ'ম বুলি ভাবছোঁ। সিহঁতক ভাবাটো পিছত, মানুহৰ ভাবাটো আজি নহয়তো কালি চেঞ্জ হ'ব, আগে পঢ়াটো। মই আৰু এটা প্ৰশ্ন সুধিম, অকল কামটো ড্ৰাইভিং কৰিম বুলি ক'লি, ড্ৰাইভাৰ হ'বৰ ইচ্ছা আছে, কিন্তু নপঢ়া ড্ৰাইভাৰ হ'বাৰে ইচ্ছা আছে তোৰ, গম পাইছোঁ মই। কিন্তু আজিৰ পৰাই কি বুজি পালি না? নপঢ়া ড্ৰাইভাৰ হ'লে ভাল না পঢ়া ড্ৰাইভাৰ হ'লে ভাল? পালোঁ। তো আৰু এটা নেক্সট কিবা আছে নেকি এনেকুৱা সপোন? নেক্সট সপোন মই একো নাই, একো লাইজ কৰিব নালাগে, সপোন মানুহে ক'ব পাৰে দে, একো নাই। মই এক্টিং কৰি ভাল পাওঁ। এক্টিং কৰি ভাল পাওঁ? এক্টৰ হ'বৰ ইচ্ছা আছে?
হয় এক্টৰ এনে তোৰ ফেভাৰিট এক্টৰটোৰ নাম কচোন এনে মই তেতিয়া গম পাম কিমান কেনেকুৱা ভাবিছা ফেভাৰিট এক্টৰ মানে ভাল পোৱা এটা এক্টৰৰ নাম কচোন খাপলাংকা খাপলাংকাক ভাল পা আৰু ঠিকে আছে তাৰমানে কমেডি কৰিম বুলি ভাবছা অলপ ঠিকে আছে এতিয়া মোক কওঁ এক্টিংটো কি পঢ়া বাদ দি এক্টিঙত লাগি যাবি না পঢ়ি চৰি কেনে উঠাৰ হেৰি আবেলি অঁ মানে অলপ চলপ ফ্ৰী টাইম থাকিব সেইখিনি টাইমত মানে এক্টিং কৰিবি না ঠিকে আছে পঢ়াটো সদায় ইম্পৰ্টেণ্ট এক্টিঙৰ পৰা পইচা পনে নাহে এটো মাথা নামাৰিবি নিজৰ পঢ়াটো সদায় ৰাখিবি লগত আৰু লগতে কি কৰিবি নিজৰ যিটো মানে সপোন আছে গাড়ী চলাম বুলি কৈছা বা কিবা হ'ম বুলি কৈছা সেই কামটোও ৰাখিবি লগত কিন্তু জাষ্ট এটা ছাইডেদি মানে অলপ চলপ এক্টিং কৰি যাব পাৰে এক্টিং কৰোঁতে কোনো টাইম অলপমান টাইম 1-2 ঘণ্টা ওলাই কিনে এইখিনি মাথা মাৰিলে হ'ল একেবাৰে এৰি নিদিবি এক্টিঙত অলপকৈ যেতিয়া শিকি থাকিবি নিজে এটা ডেভেলপ হ'ব না এক্টিংটো ডেভেলপ হ'ব বুজি পাইছা তো কি কৰিবি এবাৰ কচোন ক পঢ়িবি ভালকৈ পঢ়লি এক্টিঙতো চাবি এক্টিঙত এখন এনেকুৱা স্ক্ৰিপ্ট দিব হা যেতিয়া এক্টিং কৰিবি এনেকুৱা এখন স্ক্ৰিপ্ট লাগিব সেই স্ক্ৰিপ্টখন চাই এনেকৈ পঢ়িব লাগিব বুজিছা তো এইখিনি পচোন মোক কি বুলি ক'বি এক্টিঙততো এনেকৈ দিব না স্ক্ৰিপ্ট এটা দিব ডাইলগ এটা ক'ব দিব সেইটোতো লিখি দিব না তোকতো আৰু কৈ নিখায় তেতিয়াতো পঢ়বা নাজানিলে কেনেকৈ এক্টিং কৰিবি পাৰিবি এক্টিং কৰবা মুখস্থ কৰিব পাৰিবি ইমান ডাঙৰ এখন মুখস্থ কৰিব পাৰিবি এনেকুৱাকৈ এখন মুখস্থ কৰিব পাৰিবি হা পঢ়িব পাৰিবি তেতিয়াহ'লে পঢ়াটো জৰুৰী নে নাই এক্টিঙত জৰুৰী হয় নে নহয় মোক কৈছোঁ আজিৰ পৰা মই সদায় ভালকৈ পঢ়িম তাৰপিছত বাকী সপোনবোৰো পূৰা কৰিম তো আজি কথা দিলোঁ আজিৰ পৰা মই ভালকৈ পঢ়িম মোৰ ৰিজাল্ট চাব আপুনি জোৰছে কওঁ হোৱা নাই ঘৰৰ পৰা নিজে এক্টিঙত কওঁ মই আজি পৰা ভালকৈ পঢ়িম আপোনালোকে চাব ৰিজাল্ট ভাল কৰিম আৰু মই কোৱা কথাবোৰ মনত ৰাখিবি আৰু তোমাক যিমান হেল্প লাগে আমি কৰিম খালি পঢ়াত নম্বৰ ল বাকী দেখা যাব পঢ়াত নম্বৰটো আনি কিনে দেখাবি এতিয়া 32 ৰোল নম্বৰ 7ত 8ত কিমান হ'ব কেমেৰাৰ আগত কৈ দিছোন একবাৰ কিমান হ'ব 1-2 ক'ব নালাগে 1-2 নৰবি কৰবা 5লৈকে ক'ব পাৰা বা 10লৈকে ক'ব পাৰা কৈ দি এটা কৈ দি 4 ৰোল নম্বৰ 4 টাৰ্গেট কৰিছে ই যদি কৰবা নোৱাৰে ইয়াৰ আজিৰ পৰা মলৰ ৰিলেশ্যন শেষ হৈছে দুখ লাগিল কিন্তু দেই বহুত দুখ লাগিছে একবাৰ হাঁহি দি জোৰছে হাঁহি দি একবাৰ এক্টিং কৰিলেতো হাঁহিবই লাগিব না অলপ একবাৰ হাঁহি দি না জোৰছে হা বুলি দি নহয় জোৰছে দি নহয় জোৰছে এনেকৈ কেমেৰা দি চাই দি মই নাই দে দি জোৰছে একবাৰ হা আজি অলপ জমালোঁ তো অলপ কমেডি কৰিছোঁ বেয়া নাপাব তো আমাৰ অলপ ইয়াক মই অলপ চলপ মই নিজৰ ফালৰ পৰা চেষ্টা কৰিম পঢ়াত মনোযোগ দিব দিছোঁ কাৰণ আজিকালি যিবিলাক এই বয়সৰ ল'ৰা আছে সিহঁতে সপোনটো দেখে কিন্তু সপোনত কি কৰিব লাগে সিহঁতে কেনেকুৱাকৈ সপোনটো ৰচিব লাগে সেই বস্তুটো নাজানে তো এই ভিডিঅ'টোৰ পৰা যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে সিহঁতক দেখাওক আপুনি সিহঁতৰো এইবিলাক মানে মাইণ্ডৰ পৰা অলপ গুচাই দিব লাগে কাৰণ ই নাজানে ই ভাবিছে কি মই পঢ়বা নাজানো মই ড্ৰাইভাৰ হ'ম সেই ভাবি কিনে থৈ দিছে কিন্তু আজি লৈ আনি তাক কেমেৰাৰ সন্মুখত মই বুজাই দিছোঁ আজিৰ পৰা যদি পাৰে পাৰিল নোৱাৰিলে নাই তো আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ